চ' আজি বিহুৰ কাৰণে আজি ধুনীয়া ধুনীয়া গান শুনি আছোঁ, অসমীয়া গান। আজি মাঘ বিহুৰ কাৰণে সকলোৱে আয়োজন লাগি গৈছে। মই আপোনালোক সকলোকে দেখাই আছোঁ কি কৰি আছে আজি আমাৰ ঘৰত। অলৰেডি মাই এতিয়া চিকেন বনাইছে। অলৰেডি দাদাৰ কাৰণে চিকেন হৈ গৈছে, কাৰণ দাদাই মটন নাখায়, ছাগলী মাংস দাদাই ভাল নাপায়। চ' অলৰেডি আমি চিকেন ৰেডি কৰিছোঁ। তাৰপিছত মাছ বনাব বাকী আছে। আৰু চ' আজি বাহিৰত খানা আয়োজন কৰিছে উৰুকা বুলি, সৰুকৈ, যেতিয়াকৈ আমাৰ পৰিয়ালটো বহুত সৰু হয়। এতিয়া দেউতাই তেতিয়াৰ পৰা জুই পুৱাই আছে, খুব জুই পুৱাই ভাল পায়। আৰু এখন ছাগলী মাংস খবৰ হৈছে। আৰু মা এতিয়া এইবিলাক খৰি চব যোগাৰ কৰি থৈছে খানা বনাবৰ কাৰণে। মাৰ ওচৰত যাওঁ, মাৰ কেনেকুৱা লাগিছে ইমানবিলাক খানা বনাই। কাৰণ আমি খানা বনোৱাত মই ভাল হয়, তথাপিও মায়ে মোক মানে বনাব নিদিয়ে, বেয়া হ'ব বুলি। মা, আজি আপুনি কি কি বনালে খানা? আপুনি যে কি বনালে কওক। এয়া মায়ে ওলাই আছে মাছ, চিতল মাছ, আজি মই আনিছোঁ গুৱাহাটীৰ পৰা। অঁ, কি বনাইছা কৈ দিয়ে একবাৰ। অঁ, দাদাৰ কাৰণে চিকেন, ছাগলী মাংস, এতিয়া লাষ্ট মাছ বনাব আছে। বাপৰে বাপ, এখন হাতৰ সমান এটুকুৰা মাছ। বা ইয়াতে মই ধুনীয়া অসমীয়া গান বজাই দিছোঁ, যাতে মাহঁতৰ বৰ নালাগে। আমাৰ কণাতত তাতে জুই ধৰিছে, জুই চাব যাওঁ। মোৰ লগত আহি গ'লে চিম্বা, এইটো আন্ধাৰত চিম্বা সোমাই আছে। মোৰ পাছে পাছে আহিব হৈ গ'ল ইয়াৰ, এইটো চুজিব আৰম্ভ কৰিলে। চিম্বা আগে আগে, মই পিছে পিছে। আৰু ইয়াত জুই পোৱা মানুহ কোনো নাই, অকল জুই জ্বলি আছে। এটা সময়ত আমি ইয়াত গোটেইবিলাকে আছিলোঁ, কিন্তু এতিয়া নিজৰ নিজৰ কামত, নিজৰ সময়ৰ বাবে কোনো নথকা হৈ গৈছে। এটা সময়ত আমি ইয়াতে 20-25 জন ল'ৰা একেলগে জুই পুৱাই আছিলোঁ। এতিয়া আমি ডাইৰেক্ট যাই আছোঁ ইয়াতে, কাৰণ আজি বিহু বুলি সকলোৰে কাম। চয়নিকা, অসম এইটো খুব ভাল হৈছে। অসমবাসী ৰাইজক কৈ দিয়া, তুমি আজি কি বনাইছা? চিকেন পকৰা বনাইছে। আৰু আজি উৰুকা বুলি এইবিলাক চব ৰেডি হৈ আছে, কাৰণ এজনক ক'লে আমি ইয়াত 10 জনে গম পাওঁ ইয়াতে। আৰু এইবিলাকে পোৱালি ছোৱালীজনক পাইছে দিয়া, বহুত ভাল লাগিল। তেনেদৰে মোৰ ইউটিউব চেনেলৰ জৰিয়তে তোমালোকে সকলোৱে অসমবাসী ৰাইজক এই দুটা বস্তু মোৰ হাতত দিছে ইতিমধ্যে। এতিয়া মই খাই পিনে খাওঁ, আপোনালোক কেনেকুৱা লাগিছে। বঢ়িয়া। এই চানা এইটো পাত কৰিছে মোৰ লগত অলপ, খুব ভাল পাইছোঁ। আৰু এইকেইটা চানা কেইটাও আছে। এই জুইকুৰা দেখিলে এনেকুৱা লাগে যে আগতেও এই জুইকুৰা এনেকৈয়ে আছিলে, আৰু যেতিয়া আমি সৰু আছিলোঁ আৰু আজিলৈকে জুইকুৰা অলপো চেঞ্জ হোৱা নাই। চেঞ্জ হৈছে মাত্ৰ সময়। এইটো আমাৰ আজিৰ লাষ্ট খানা আছিলে বাকী। বহুত টেষ্টি আছিলে।